পানী গ্লাছ খাই নাও ইমান ভয় কৰি নাথাকিবে একো হোৱা নাইতো এই মেডিচিন কেইটা দিছে এইকেইটা লৈ আহিম খাই দিবি ঠিক হৈ যাব কি হৈছিলে বাৰু কি হৈছিলে কেনেকৈ কবি এতিয়া তইতো ভূতৰ কথা কৈছ ভূত নোলায় আমি ইমান দিনে তাতে থাকোঁ ক'তনো ভূত ওলায় খালি এটা মানুহৰ ওপৰত মোৰ সন্দেহ অলপ হৈছে আজি ৰাতিপুৱা যেতিয়া মই মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ তেতিয়া মানুহ এটা তাত সোমাই আছিলে ইমান গুৰুত্ব দি নাচালোঁ সিয়ে কিবা এটা কৰিলে চাগে বাৰু লগৰকেইটাক খবৰ দি আজি 5 ওলাবি চাই আহিম ঘৰটো 12মান বজাত যাম হ'ব দে আগতেতো আমি লকডাউন দিয়াৰ পৰা সদায় ইয়াতে ফ্ৰী ফায়াৰ খেলি থাকোঁহি আবেলি আবেলি বন্ধ দিয়াৰ পৰা কালি পিছে তোৰ কি হৈছিলে কালি গেম খেলি আছিলোঁ এইখিনিতে চাবলৈ গ'লোঁ তাৰপৰা যিটো ৰকমে চিঞৰিলে তাৰপৰা চিঞৰাৰ পিছত দৌৰি আহিলোঁ তাৰপৰা কি হৈ গ'ল মই একো ক'ব নোৱাৰোঁ আজিলৈকে এদিনো সোমাই নাই পোৱা বৈ চাওঁগৈ বৈ চাওঁচোন না কি আছে এই মই নাযাওঁ যাব নোৱাৰো দেই নিশ্চয় কিবা এটা আছে কি কৰিবি এতিয়া মালবীজকে ফোন কৰ ঠিক মনত পেলাই মালবীজকে ফোন কৰা ভাল হ'ব মোৰ আগতে এজনী ছোৱালী পতা নাছিলে হ'লে তেতিয়া তাৰ ওচৰতে গ'লো সি মোক বোৱাৰী এজনী হ'লে পতাই নিছিলে তই সেইজনী যে তালৈকে ফোন কৰোঁ ফোন নহয় সি হোৱাটছএপত অনলাইন থাকেই মেছেজকে দিম লোকেশ্যনটো পঠিয়াই দিম কৃষ্ণ মই নাহোঁ আজিৰ পৰা গেম খেলাম যাম এতিয়া দেউ সেইদিনাখনি ই পঢ়াৰ পাছত আমি চাবলৈ আহিছিলোঁ হ'লে তেতিয়া ভিতৰতে কিবা এটা থকা যেন লাগিলে তই ক'ত পৰিছিলি মই এতিয়া কৈছিলোঁ তেওঁ মই আগতে 10-20টা ভূত খেদি থৈ অহা মানুহ এইটো ঘৰ কি হয় সেইকাৰণে চাহ আপোনাক নেকি কৈছোঁ প্ৰভু চাহ নেকি মই কেনেকৈ খেদি দিছোঁ কৃষ্ণ বাবু ওলাই নাহিলে হয় Brum brum chim chim brum 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 chim chim brum swaha brum 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 ভূত খিয়াৰ দিনা কাৰণে গুচি গ'ল সঁচাকৈ গ'ল নে প্ৰভু সঁচাকৈ গ'ল এতিয়া মোক পইচা 500 দে 500 ন অঁ আৰু এইটো ল কি কৰিব লাগিব এইটো এইটো গাঁৱৰ তলত থৈ দিবি সদায় ঠিক আছে গোটেই 3টাকে বিলাই দিবি শান্তি কৃষ্ণ দেউ পাছা তোক আগতে যে ইয়াত নেদেখোঁ সেইদিনাখনি ৰাতিপুৱা ইয়াত দেখাৰ পৰা ঘৰটো খেলি মেলি হৈ আছে কি কৰিলি তই কি হ'ল যাচোন না
কি হ'ল এতিয়া ভিতৰত কম বুলি কৈছিল নহয় কওঁ আকৌ এই 12টা বাজিবলৈ দে 12টা বাজিবলৈ দে এই 12টা বজাত ইয়াত ভূত ওলাই গম পাৱ নাপাৱ তই সেইদিনা ই কপোনা হৈ পৰিছে 12টা বজাত কি কথা ক'বলৈ আহিছ সেইকাৰণে কৈছোঁ 12টা বাজিবলৈ দে 12টা বজাতে চব ৰহস্য খোল খাব ঐ আমি এতিয়া এবাৰ গৈ থাকোঁ নেকি গৈ থাকোঁ মই এইটো হ'লে ইমান দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ কি হ'ল ধেত চালা মানে চা ইমান দিনৰ পৰা মই এইটোৱে বিচাৰিছিলোঁ আজি 4 দিনমানৰ আগত মানে মই ইয়ালৈ চিগাৰেট খাবলৈ আহোঁতে এই মোৰ মোবাইলটো চাই গৈছিলে মানে মোবাইলটোৱে চিঙি থাকে ইয়াত মোবাইলটো নহয় 12 বজাত মানে মোৰ এলাৰ্ম এটা দি থোৱা থাকে মোৰ 12 বজাত চিগাৰেট খোৱা টাইম হয় সেই চিগাৰেট খোৱা টাইমত এলাৰ্মটো দি থোৱা থাকে কাৰণে মই আজি সেইকাৰণে পূৰা একজেক্ট 12টাত আহিছোঁ যাতে মানে এলাৰ্মটো বাজি গ'লে মই মোবাইলটো বিচাৰি পাওঁ এতিয়া আজি পালোগৈ মোৰ 4 দিনমান চলাবলৈকে পোৱা নাই হ'লে বেজটো কিনে পইচা 500 দিলোঁ এতিয়া 20 টকা এটা আছেগৈ পইচা পকেটত